Iman, 17 mana? 17. Di sini he. Kung si he. Hello, welcome to my channel. आज वीडियो से एकदम तो हमारे गांव रे लोग आपले हमारे ट्रेनिंग করে মানে রানিং করতে পুরো দেখাম কত রানিং করে কি করে পুরো করে ফ্যান সাইডটা কত ভিডিও কত রানিং করে বুঝাবুল মানুষ হাতে বিয়া করে দিতে করে দিলাম তো আহি ফিল্ডখন আহি পাই গ'লো তো ৰান কৰি আছে সকলোবিলাক তো দেখাই আছোঁ আপোনালোকক চাই থাকক যিহেতু আমাৰ গাঁৱত সেনেকুৱা ভাল ফিল্ড নাই তো এইখন ৰানিং কৰিব আহে সকলোৱে ভাংনামাৰিত চাই থাকক তো আছাম পুলিচৰ কাৰণে ৰানিং ষ্টাৰ্ট হৈ গ'ল তো আপোনালোকক দেখাই আছোঁ এইবাৰ যিটো আছাম পুলিচে ল'ব তাৰ কাৰণে সকলোৱে মানে ৰানিং কৰি আছে ছাকচেছ হোৱাৰ কাৰণে যাতে ছাকচেছ হ'ব পাৰে সকলোৱে ৰান কৰি আছে তো মই দেখাই আছোঁ সম্পূৰ্ণ চাই থাকক তো এইবিলাক সম্পূৰ্ণ পূৰা ৰান কৰি আছে এইখন ৰান কৰ দেহাক মানে ৰান কৰি আছে তো সেইফালে এইবিলাক হ'ল লং জাম্প দি আছে আৰু বহুত আছিলে সেইবিলাক গ'ল 11-12 পাকল লাগিল হেৰি 240 লাগিল তো এইফালে পুৰা ৰান কৰি আছে তো এই সম্পূৰ্ণ ফিল্ডখনত মানে এই ভাংনামাৰি ফিল্ডখনত সম্পূৰ্ণ 10 পাক যদি মানে ৰান কৰা খায় তো ধুনীয়াকৈ ইয়াত 32 হয় যেহেতু বৰপেটা ৰিজাৰ্ভত হয় 32 ৰান কৰিব দিব 14 মিনিটত তো ইয়াত সম্পূৰ্ণ মানুহবিলাক লগবিলাকে চেষ্টা কৰি আছে যিহেতু 13 কিছুমানে 13 আহিছে কিছুমানে 12.5 আহিছে আৰু কিছুমানে 14 আহিছে মানে তাৰিখৰ আগত কমপ্লিট কৰিব চেষ্টা কৰি আছে ফিল্ডখনে ইয়াতে ৰান কৰিছে চাই থাকক ইয়াত এতিয়া মই দেখাই আছোঁ লং জাম্পো দিব চাগে লং জাম্প দেখাই আছোঁ এইবিলাক গ'ল আৰু ইয়াত হ'ল মানে বুকদানৰ প্ৰেক্টিছ কৰে এইবিলাকত বুকদানৰ প্ৰেক্টিছ কৰে আৰু লং জাম্প কৰি মই দেখাই আছোঁ লং জাম্প 14 ফুট পাৰে না তো লং জাম্প